আমাৰ Btr একৰ্ডৰ লগত সংগতি ৰাখি আমাৰ চৰকাৰৰ যেটো এচিভাৰ্ড এৱাৰ্ড হেতু আমি প্ৰদান কৰিছো আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টেল আৰু নাৰ ডিপাৰ্টমেণ্টেল যি সকলে বেষ্ট পাৰফৰ্ম কৰিছে ভাল কাম কৰিছে বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰাত যি সকলে সফল হৈছে সেই সকলক আমি আজি এচিভাৰ্ড এৱাৰ্ড দিছো আৰু তাত টোটাল 140 আমাৰ এচিভাৰ্ড এৱাৰ্ড আছে আৰু তাত ডিপাৰ্টমেণ্টেল নাৰ ডিপাৰ্টমেণ্টেল মিলি পেলাই সেই সকলক মই ধন্যবাদ দিব বিচাৰিছো আমাৰ বিষয়া কৰ্মচাৰী যি সকলে খুব ডেডিকেটেডলি Btr অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰি আছে আৰু সিনচিয়াৰলি কাম কৰি আছে মই তেখেত সকলক ধন্যবাদ জনাও কাৰণ সৰকাৰ বুলি ক'লে তাত অকল পলিটিক্যাল লিডাৰ নহয় পলিটিক্যাল লিডাৰ বিউৰোক্ৰেটছ আৰু অফিচাৰ্ছ বা ষ্টাফ আমাৰ সকলো মিলি পেলাই এটা সৰকাৰ হয় আৰু সেই সৰকাৰৰ বিভিন্ন জনে বিভিন্ন ৰোল প্লে কৰে আৰু প্ৰত্যেকজনৰে ৰোলটো যেতিয়া পজিটিভ হয় তেতিয়া হে সৰকাৰৰ এটা ভাল ৰিজাল্ট ওলায় আজি Btr অঞ্চলত আমি এটা সুশাসন গঢ়ি তুলিব পাৰিছো শান্তি ঘূৰাই আনিব পাৰিছো বিভিন্ন সমস্যাবিলাক 70 years 60 years পেন্ডিং হৈ থকা সমস্যাবিলাক সমাধান কৰিব পাৰিছো ইয়াৰ মূল কাৰণটো হৈছে যে আমাৰ মেচিনাৰিজ বিলাক আমাৰ বিষয়াবিলাক বা আমাৰ কৰ্মচাৰীসকল এই কাৰণে এই এচিভাৰ্ড এৱাৰ্ডটো আমাক তেখেত সকলক প্ৰদান কৰিছো Btr চুক্তি 5 বছৰ হ'ল আজি এই 5 বছৰ সম্পূৰ্ণ হোৱাত আমি আজি ৰাতিপুৱাৰ পৰা সেলিব্ৰেট কৰি আছো আৰু অহাকালিও সেলিব্ৰেট কৰিম আজি মূলত আমি Btr অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মুখত হাঁহি ঘূৰাই আনিব পাৰিছো এটা আশাৰ এটা সবে এটা আশা যিবিলাক হেৰাই গৈছিল এই আশাবিলাক ঘূৰাই আনিব পাৰিছো আৰু সকলোৰ মাজত মৰম স্নেহ বিশ্বাস এটা সমন্বয়ৰ এটা পৰিৱেশ আমি ঘূৰাই আনিব পাৰিছো গতিকে আজিৰ সময়ত আমি ক'ব লাগিব এটো এটা ডাঙৰ এচিভমেন্ট যি অনিশ্চয়তা এটা সবলৰ মনত আছিল এটো এটা নিশ্চয়তাৰ ফালে আহিছে এই কাৰণে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু Btr অঞ্চলৰ সংগ্ৰামী সকলৰ লগতে বড়ো আৰু অইন জনগোষ্ঠী সকলোকে মই ধন্যবাদ জনাইছো কাৰণ সকলোৰ সহযোগতহে আজি Btr অঞ্চলত স্থায়ী শান্তি ঘূৰি আহিছে অহাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আৰু তিনিটা প্ৰগ্ৰাম মেজৰ প্ৰগ্ৰাম আছে এটা হ'ল EMMCLA কোৱাৰ্টাৰ ওপেনিং কৰিব দ্বিতীয়টো হৈছে দ্বিতীয়খন ইউনিভাৰ্সিটি কোকৰাঝাৰ ইউনিভাৰ্সিটি আধাৰশিলা স্থাপন কৰিব আৰু 60 পৰা 70 হাজাৰৰ পাব্লিক গেদাৰিং এটা এড্ৰেছ কৰিব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকলো আদৰণি জনাইছো আৰু Btr অঞ্চলৰ ৰাইজে আদৰণি জনাইছে আৰু তেখেতক আমি সকলোৱে এই 5 বছৰ যে বহুত বছৰৰ পিছত 30-40টা বছৰ অশান্তিৰ পিছত 5 বছৰ একেলগে যে আমি শান্তি পাবলৈ সক্ষম হৈছো ইয়াৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছো যোৱা 5 বছৰত Btrত যথেষ্ট ধনাত্মক পৰিৱৰ্তন হ'ল এটো এটা নিশ্চয়তাৰ ফালে আহিছে এই কাৰণে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু Btr অঞ্চলৰ সংগ্ৰামী সকলৰ লগতে বড়ো আৰু অইন জনগোষ্ঠী সকলোকে মই ধন্যবাদ জনাইছো কাৰণ সকলোৰ সহযোগতহে আজি Btr অঞ্চলত স্থায়ী শান্তি ঘূৰি আহিছে অহাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আৰু তিনিটা প্ৰগ্ৰাম মেজৰ প্ৰগ্ৰাম আছে এটা হ'ল EMMCLA কোৱাৰ্টাৰ ওপেনিং কৰিব দ্বিতীয়টো হৈছে দ্বিতীয়খন ইউনিভাৰ্সিটি কোকৰাঝাৰ ইউনিভাৰ্সিটি আধাৰশিলা স্থাপন কৰিব আৰু 60 পৰা 70 হাজাৰৰ পাব্লিক গেদাৰিং এটা এড্ৰেছ কৰিব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকলো আদৰণি জনাইছো আৰু Btr অঞ্চলৰ ৰাইজে আদৰণি জনাইছে আৰু তেখেতক আমি সকলোৱে এই 5 বছৰ যে বহুত বছৰৰ পিছত 30-40টা বছৰ অশান্তিৰ পিছত 5 বছৰ একেলগে যে আমি শান্তি পাবলৈ সক্ষম হৈছো ইয়াৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছো যোৱা 5 বছৰত Btrত যথেষ্ট ধনাত্মক পৰিৱৰ্তন হ'ল অনাগত সময়ত আপুনি Btr লৈ কি সপোন দেখিছে চাওক এই 5 বছৰটো আমাৰ ফাউণ্ডেশ্যন এতিয়া আমি সকলো ফাউণ্ডেশ্যন শান্তিৰ ফাউণ্ডেশ্যন সম্প্ৰীতিৰ ফাউণ্ডেশ্যন সমন্বয়ৰ ফাউণ্ডেশ্যন আৰু উন্নয়নৰ ফাউণ্ডেশ্যনটো ক্লিয়াৰ কৰা হৈ গ'ল অনাগত দিনত আমি আশা কৰিছো যে ইয়াত বসবাস কৰা প্ৰত্যেকটো জনগোষ্ঠীয়ে আত্মসন্মান লয় নিজৰ ভাষা সংস্কৃতিৰ ক্ষেত্ৰত কোনো ধৰণৰ শংকা নলৈ পেলাই জীয়াই থাকিব পৰা এটা পৰিৱেশ গঢ়ি তোলা হ'ব যাৰ কাৰণে এতিয়া আমি ভিজন ডকুমেণ্ট ৰিলিজ কৰি
কৰিলোঁ আৰু ভিজন ডকুমেণ্টত এই কথাবিলাক লিপিবদ্ধ আছে আৰু অহা মাৰ্চ মাহত আমি প্ৰত্যেকটো জনগোষ্ঠীৰ অনাগত দিনত আমি কি কাম কৰিম সেই জনগোষ্ঠীৰ লগত চৰকাৰে কেনেকৈ এংগেজমেণ্টত আহিব কি কাম আমি কৰিম কোনটো আমি কাম কৰিব পাৰোঁ এই গোটেই ভিজন ডকুমেণ্ট অহা মাৰ্চ মাহত চৰকাৰী ভিজন ডকুমেণ্টটো আমি অপেনিং কৰিম তেতিয়া চবেই গম পাব বিটিআৰ অঞ্চলত ৰাস্তা পদূলি আমাৰ নদী গৰাখহনীয়া মাথৰি বনাব লাগে তেনেকুৱা বহুত সমস্যা আছে এই সমস্যাৰ ভিতৰতো আমি যে জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোক যে শান্তিৰে মৰম স্নেহ বিশ্বাস সকলো এটা সম্বন্ধেৰে থাকিব পাৰোঁ এই পৰিৱেশটো গঢ়ি তোলাৰ আমি গুৰুত্ব দিছোঁ কাৰণ ৰাস্তা বনোৱাত এদিন দেৰি হ'ব পাৰে যদি ফাণ্ড নাই কিন্তু আমি দুবেলা দুমুঠি শান্তিৰে খাই ভালকৈ থাকিব পৰা এই পৰিৱেশটো আগতে গুৰুত্ব দিছোঁ আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষা যাতে সকলো পাব পাৰে সকলোৰে সংস্কৃতিটো ইয়াতে ভাল প্ৰচলন হয় এই বিষয়খিনি আমি অধিক গুৰুত্ব দি কাম কৰিবলৈ লৈছোঁ